মিছন বসুন্ধৰা 2 যাৰ জৰিয়তে চৰকাৰী মাটিত বহুদিন ধৰি বসবাস কৰি থকা লোকসকলক ভূমি পট্টন দিয়াৰ ব্যৱস্থা কৰা হ'ব। একচনীয়া পট্টাত বাস কৰি থকা লোকসকলক মেডি পট্টা দিয়া হ'ব। ভিজিআৰ পিজিআৰত গাঁও পাতি গাঁও হিচাপে একেলগে বহি থকা পুৰণা গাঁওসমূহক কেনেকৈ আমি মাটিৰ পট্টা আদি দিব পাৰোঁ, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশসমূহৰ পৰিপ্ৰেক্ষিতত ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনৰ বিষয়েও ইয়াত খৰচি মাৰি আলোচনা হয়। 3টা নতুন আমি কাম হাতত লৈছোঁ। সেয়া হ'ল যে অহা 15 জুলাইৰ পৰা অৰুণোদয় মাহ অনুষ্ঠিত হ'ব। এই অৰুণোদয় মাহত 22 লাখ হিতাধিকাৰীৰ ঘৰলৈ চৰকাৰী প্ৰতিনিধি যাব। কোনোবাই যোৱা 2 বছৰত চৰকাৰী চাকৰি পালে নেকি, কাৰোবাৰ ঘৰৰ অৱস্থা ভাল হ'ল নেকি, সেইখিনি জৰীপ কৰাৰ পিছত যিসকল হিতাধিকাৰী এতিয়া আৰু অৰুণোদয় হিতাধিকাৰী হৈ থাকিব নালাগে, তেওঁলোকৰ নাম বাদ দিয়াৰ বাবে এটা প্ৰচেষ্টা চলোৱা হ'ব। NCC আৰু NSSৰ ষ্টুডেণ্টসকলক আৰু আন চৰকাৰী কৰ্মচাৰীসকলে এই কামত নামি পৰিব আৰু এটা অৰুণোদয় মাহৰ জৰিয়তে প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰী ঘৰলৈ যোৱা হ'ব। পৰৱৰ্তী পৰ্যায়ত অৰুণোদয় হিতাধিকাৰীৰ পৰা যিখিনি নাম আমাৰ হাতত সঞ্চিত হ'ব আৰু নতুনকৈ 6 লাখ হিতাধিকাৰীক সংযোজন কৰি আমি অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 26 লাখলৈ লৈ যোৱাৰ বাবে এটা বৃহৎ পৰিকল্পনা এটা হাতত লৈছোঁ। মিছন ভূমিপুত্ৰ আৰম্ভ হ'ব, যাৰ জৰিয়তে ক্লাছ 9, 10, 11, 12ত পঢ়ি থকা ল'ৰা ছোৱালীসকলৰ কাষ্ট চাৰ্টিফিকেট স্কুলৰ পৰাই আবেদন লৈ DC সকলে চহী কৰি স্কুলতেই ল'ৰা ছোৱালীৰ হাতত তুলি দিয়া, এই এটা কাম নতুনকৈ হাতত লোৱা হ'ব, যাৰ জৰিয়তে আমি ST, SC আৰু OBCৰ ষ্টুডেণ্টসকলক চৰকাৰী অফিচত নহাকৈ তেওঁলোকৰ বিদ্যালয়ৰ প্ৰাংগণতে আমি কাষ্ট চাৰ্টিফিকেট দিব পাৰিম। আৰু লগে লগে অহা কিছুদিনৰ পৰা কাষ্ট চাৰ্টিফিকেট পৰ্টেলৰ জৰিয়তে আবেদন কৰি পৰ্টেলৰ জৰিয়তে পোৱাৰ বাবে আমি মিছন ভূমিপুত্ৰৰ আন এটা ছেকেণ্ড এডিশ্যন এটা আমি আৰম্ভ কৰিম।